আপোনালোকে সকলোৱে জানে যে ৰিপাব্লিক ভাৰতৰ এডিটৰ ইন চিফ অৰ্ণব গোস্বামীক যোৱা 4 তাৰিখত এৰেষ্ট কৰা হৈছে। অৰ্ণব গোস্বামীৰ এৰেষ্ট সম্বন্ধে বিজেপি দলৰ আগশাৰীৰ নেতাৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী সকলোৱে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁলোকে অৰ্ণব গোস্বামীৰ এৰেষ্টটোক ইলিগেল এৰেষ্ট বুলি কৈছে আৰু এয়া প্ৰেছৰ ওপৰত, এয়া মিডিয়াৰ ওপৰত, এয়া ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ওপৰত এটা আঘাত বুলি কৈছে। পোনপ্ৰথমতে মই ব্যক্তিগতভাৱে ভাবোঁ যে অৰ্ণব গোস্বামীৰ এৰেষ্ট কোনো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ওপৰত এৰেষ্ট নহয় বা কোনো মিডিয়াৰ ওপৰত এৰেষ্ট নহয়, এয়া সাংবাদিকতাৰ ওপৰত এৰেষ্ট নহয়। যিটো গোচৰত অৰ্ণব গোস্বামী এৰেষ্ট হৈছে এইটো একান্ত অৰ্ণব গোস্বামীৰ ব্যক্তিগত গোচৰ, একান্ত অৰ্ণব গোস্বামীৰ ব্যক্তিগত পৰ্যায়ৰ কেছ এইটো। কেছটো আছিল 2018 চনৰ কেছ আছিল। মুম্বাইত এটা ইণ্টেৰিয়াৰ ডিজাইনাৰ অনবে নায়ক নামৰ এজন মানুহ আত্মহত্যা কৰিছিল আৰু তেওঁ ছুইচাইড নোট লিখি থৈ গৈছিল। তাত স্পষ্টকৈ লিখা আছিল যে অনবে নায়কে অৰ্ণব গোস্বামীৰ ওচৰত 83 লাখ টকা পাবলৈ বাকী আছে। আৰু অৰ্ণব গোস্বামীৰ এৰেষ্টৰ পিছত অৰ্ণব গোস্বামীৰ এডভোকেট মিষ্টাৰ হৰিশ চালবে মুম্বাই হাইকোৰ্টত যিখিনি দলিল ৰাখিছে তাতে হৰিশ চালবে ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছে যে মানে মৃত্যু হোৱা অনবে নায়কে যিখিনি ডিমাণ্ড কৰিছে যে 83 লাখ টকা অৰ্ণব গোস্বামীৰ ওচৰত পাবলৈ বাকী আছে, তাৰে অৰ্ণব গোস্বামী 90% টকা ইতিমধ্যে দি দিছে, অনবে নায়কক ইতিমধ্যে দি দিয়া বুলি, পৰিশোধ কৰা বুলি অৰ্ণব গোস্বামীৰ এডভোকেট হৰিশ চালবে ডাঙৰীয়াই কৈছে। হৰিশ চালবে ডাঙৰীয়াৰ কথাৰ পৰাই এই কথাটো স্পষ্ট যে 10% টকা এতিয়াও অৰ্ণব গোস্বামীয়ে ডাঙৰীয়াই দিয়া নাই। বাকী কথা থাকিল যিখিনি 90% টকা দিয়া বুলি হৰিশ চালবে ডাঙৰীয়াই, অৰ্ণব গোস্বামীৰ এডভোকেট হৰিশ চালবে ডাঙৰীয়াই কিন্তু মুম্বাই হাইকোৰ্টত এটা তথ্য দিব পৰা নাই য'ত নেকি এইটো প্ৰুফ হ'ব যে অৰ্ণব গোস্বামী 90% টকা ইতিমধ্যে অনবে নায়কক দিছে। গতিকে অৰ্ণব গোস্বামী যিখন কেছত এৰেষ্ট হৈছে এইটো কমপ্লিট এখন আপোনাৰ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ লগত কোনো ধৰণে জড়িত নহয়। এইটো অৰ্ণব গোস্বামীৰ একান্ত ব্যক্তিগত কেছ, এবেটমেণ্ট অফ ছুইচাইড কেছ আণ্ডাৰ ছেকশ্যন 306 অফ ইণ্ডিয়ান পেনেল কোড, যাৰ শাস্তি সৰ্বোচ্চ 10 বছৰ পৰ্যন্ত হ'ব পাৰে। ইটছেল্ফ এ কগনাইজেবল অফেন্স এণ্ড নন বেইলেবল অফেন্স। অৰ্ণব গোস্বামীৰ সমৰ্থকে দাবী কৰা মতে আৰু এটা কথা তেওঁলোকে দাবী কৰে যে অৰ্ণব গোস্বামীৰ এৰেষ্টটো এটা ইলিগেল এৰেষ্ট, কাৰণ এই কেছটো এবেটমেণ্ট অফ ছুইচাইডৰ যিটো কেছ আছিল এইটো 2019 চনত ইতিমধ্যে ক্ল'জ কৰি দিয়া হৈছিল। অৰ্ণব গোস্বামীৰ সমৰ্থকসকলে কিন্তু প্ৰুফটো দিব পৰা নাই যে সেই ক্ল'জাৰ ৰিপৰ্টটো, এটা কথা ক্লিয়াৰ কৰি দিওঁ আপোনালোকক যে কেছ এখন বন্ধ পুলিচে কৰিব পাৰে, কিন্তু কৰিবলৈ হ'লে এটা বেছিক এখন ফৰ্মেলিটিছ লাগে, লৰ এখন ফৰ্মেলিটি মেইনটেইন কৰি তেওঁলোকে কেছ এখন ক্ল'জ কৰি দিব পাৰে পুলিচে। মই যে লত যিখিনি গম পাওঁ, মই জনামতে কেছ এখন ক্ল'জ কৰিবলৈ হ'লেও আপোনাৰ যিটো কমপ্লেইনেণ্ট আছিল সেই কমপ্লেইনেণ্টজনক এখন কপি দিব লাগে, ক্ল'জাৰ ৰিপৰ্টক এখন কপি দি জনাব লাগে যে আপোনাৰ কেছখন ক্ল'জ কৰি দিয়া হৈছে। আৰু সেই ক্ল'জাৰ কপিৰ ওপৰত যদি কমপ্লেইনেণ্টে কোনো আপত্তি কৰে তেতিয়াহ'লে কেছটো লগে লগে ৰিঅ'পেন কৰা হয়। কিন্তু অৰ্ণব গোস্বামীৰ যিটো কেছ আছিল 2019 চনত যিটো কেছ এবেটমেণ্ট অফ ছুইচাইডৰ কেছটো ক্ল'জ কৰি দিয়া হৈছিল, মোৰ যিখিনি ইনফৰ্মেশ্যন আছে সেইমতে অৰ্ণব গোস্বামীৰ সেই কেছটো যিটো অনবে নায়ক, মৃত্যু হোৱা অনবে নায়কৰ, ছুইচাইড কৰা অনবে নায়কৰ ছোৱালী কমপ্লেইনেণ্ট আছিল আদনা নায়কক ক্ল'জাৰ ৰিপৰ্টৰ এটা কপি দিয়া হোৱা নাছিল। যদি দিয়া হোৱা আছিল, অৰ্ণব গোস্বামীৰ সমৰ্থকসকলে ইতিমধ্যে হয়তো এইটো ছ'চিয়েল মিডিয়াত বা আপোনাৰ ৰিপাব্লিক ভাৰতত এই কথাটো নিশ্চয় ইতিমধ্যে দেখালেহেঁতেন যে আদনা নায়কক ক্ল'জাৰ ৰিপৰ্টৰ কপিটো দিয়া হৈছিল। গতিকে আমি দেখা নাই যে ক্ল'জাৰ ৰিপৰ্টটো দিয়া হৈছিল নে হোৱা নাই। মই যিখিনি গম পাওঁ যে ক্ল'জাৰ ৰিপৰ্টটো দিয়া হোৱা নাছিল, মই ভুলো হ'ব পাৰোঁ। আপুনি যদি শুদ্ধ, আপোনাৰ হাতত যদি প্ৰুফ আছে আপুনি দেখাব পাৰে। এতিয়া কথা আহিল যে যদি কমপ্লেইনেণ্টজনক ক্ল'জাৰ ৰিপৰ্ট দিয়াই হোৱা নাছিল তেতিয়াহ'লে এই কেছটো ক্ল'জ হোৱাই নাছিল। যদি আমি কথাখিনি এতিয়া আইনৰ চকুৰে চাওঁ তেতিয়াহ'লে এই কথাটো নিশ্চয় ক'ব লাগিব যে যিটো কেছ ক্ল'জ হোৱা বুলি কৈ আছে অৰ্ণব গোস্বামী
বা অৰ্ণব গোস্বামীৰ এডভোকেটে এই কেছটোতো ক্ল'জ হোৱাই নাছিল, কাৰণ ক্ল'জাৰ ৰিপৰ্ট দিবলৈ হ'লে যিখিনি ফৰ্মেলিটিজ মেইনটেইন কৰিব লাগে সেইখিনি ফৰ্মেলিটিজ মেইনটেইন কৰা হোৱা নাই। 1985 চনৰ আগত এনেকুৱা আছিল, পুলিচ ৰুলত এনেকুৱা আছিল যে পুলিচে ইচ্ছা কৰিলে এখন কেছ ক্ল'জ কৰি দিব আৰু একিউজটোক কোনো আপোনাৰ ইনফৰ্মেশ্যন নকৰাকৈ তেওঁলোকে ক্ল'জ কৰি দিব পাৰে। কিন্তু 85ৰ পিছত স্পেচিয়েল প্ৰভিজন আছে, স্পেচিয়েল ৰুলছ আছে যে ক্ল'জাৰ ৰিপৰ্টত এখন কপি দিব লাগে, একিউজ আপোনাৰ কমপ্লেইনেণ্টক দিব লাগে। যদি দিয়া হোৱা নাছিল অৰ্ণব গোস্বামীৰ ক্ষেত্ৰত, তেতিয়াহ'লে মই নিশ্চয় এই কথাটো ক'ম যে এয়া ইনজাষ্টিচ আছিল, এইটো ক্ল'জাৰ ৰিপৰ্ট কমপ্লিট হোৱাই নাছিল, সেই কেছটো ক্ল'জ হোৱাই নাছিল। প্ৰথমৰ পৰা যিখন ক্ল'জাৰ ৰিপৰ্ট দিছিল চামাৰীয়া ৰিপৰ্ট, সেই ৰিপৰ্টটো ভইড এব ইনিচিঅ, প্ৰথমৰ পৰাই ইনভেলিড আছিল। ডেট মিনছ কেছ কেতিয়াও ক্ল'জ হোৱাই নাছিল, ইনভেষ্টিগেশ্যন বন্ধ হৈ আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত আম্বাই নায়কৰ ডটাৰ আদনা নায়কে 2019 চনত সেই কেছটো মহাৰাষ্ট্ৰৰ হোম মিনিষ্টাৰ অনিল দেশমুখক ৰিকুৱেষ্ট কৰি ৰিকুৱেষ্টৰ ভিত্তিত অনিল দেশমুখে 2020 চনৰ মে' মাহত কেছটো ৰিঅ'পেন কৰিছিল আৰু সেই সম্বন্ধে CIDক ইনভেষ্টিগেশ্যন কৰিবলৈ কেছটো দিয়া হৈছিল। সেই ইনভেষ্টিগেশ্যনৰ ভিত্তিত আহি অৰ্ণব গোস্বামী যোৱা 4 তাৰিখত এৰেষ্ট হৈছে। গতিকে এইটো কমপ্লিট এটা ছেপাৰেট কেছ। এইটোৰ লগত এই ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা ইমাৰ্জেঞ্চি বিলৰ লগত কোনো কানেকশ্যন নাই, এইটোৰ লগত ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ লগত কোনো কানেকশ্যন নাই, এইটো সাংবাদিকতাৰ লগত আৰু এইটো অৰ্ণব গোস্বামীৰ এৰেষ্টৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই। ইটছ পিয়ৰ এ ফ্ৰড কেছ, এইটো পিয়ৰ এবেটমেণ্ট অফ ছুইচাইড কেছ, পিয়ৰ ফ্ৰড কেছ, পিয়ৰ লুটমাৰ কেছ, অৰ্ণব গোস্বামীৰ একান্ত ব্যক্তিগত কেছ। এতিয়া কথা হ'ল যে আমি অসমীয়া হিচাপে আমি অৰ্ণব গোস্বামীক সমৰ্থন কৰিব লাগে নে বিৰোধ কৰিব লাগে? আমি এজন অসমীয়া মানুহ, আমাৰ অসমৰ এজন মানুহ মহাৰাষ্ট্ৰ পুলিচে ধৰিছে, আমি সমৰ্থন কৰিব লাগে নে বিৰোধ কৰিব লাগে? এতিয়া হওক অসমলৈ আহক। অসমৰ আমাৰ যিখিনি ভাষা, আমাৰ যিখিনি সংস্কৃতি, এইখিনি আমাক শিকায় যে মানুহ এজনক সন্মান কৰিব লাগে, মানুহৰ লগত ভদ্ৰ ব্যৱহাৰ কৰিব লাগে, সৰুক মৰম কৰিব লাগে, ডাঙৰক সন্মান জনাব লাগে, শ্ৰদ্ধা জনাব লাগে। কিন্তু আমি যিখিনি দেখা পাইছোঁ ৰিপাব্লিক ভাৰতত, যে অৰ্ণব গোস্বামীতকৈ বহু বেছি বয়স ঊৰ্ধৰ বহুত বয়সৰ অৰ্ণব গোস্বামীৰ দেউতাৰ বয়সৰ সমান মানুহক অৰ্ণব গোস্বামীয়ে তু মে তেনেকুৱাকৈ ভাষা কৈছে। এই শৰদ পাৱাৰ, এই অনিল দেশমুখ, উদ্ধৱ ঠাকৰে, গতিকে এইবিলাক কথাটো অসমীয়া সংস্কৃতি নহয়, এইবিলাক কথাটো অসমীয়া সভ্যতা নহয়, অসমীয়া ভাষাটো এনেকুৱা নহয়, এনেকুৱা লেংগুৱেজটো অসমীয়া কোনো স্কুল কোনো কলেজে নিশিকায়, এনেকুৱা ব্যৱহাৰটো কোনো অসমীয়া অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক নিশিকায়। আপুনি শিকাব নেকি? আপোনাৰ ল'ৰা ছোৱালীক শিকাব নেকি যে অসমৰ মুখ্যমন্ত্ৰী এই সৰ্বানন্দ, এই হিমন্ত, এনেকৈ ভাষা কোৱাটো আপুনি শিকাব নেকি? আপুনি নিশ্চয় নিশিকায়। গতিকে আৰু বাকী থাকিল যিখিনি সাংবাদিকতাৰ কথা, হয় ভাল কথা, অসমৰ কাৰণে এটা প্ৰাউড যে অসমৰ পৰা অৰ্ণব গোস্বামী উঠি যায়, মানে এটা ভাল এটা প্লেটফৰ্ম পাইছে, গোটেই ভাৰতক সি এটা মিডিয়া জগতক ৰিপ্ৰেজেণ্ট কৰি আছে, তাৰপিছত বহুত আগলৈ সি চেনেলটো উঠাই লৈ গৈছে, এয়া অসমৰ কাৰণে প্ৰাউড আছিল। কিন্তু তেওঁ যিখিনি মানে ভাষা বা যিখিনি মানে তাৰ সাংবাদিকতাৰ যিখিনি শৈলী সি যিখিনি অৱলম্বন কৰিছে, সেইখিনি কিন্তু প্ৰাউডযোগ্য নহয়। কাৰণ সি যেনেকৈ আপোনাৰ সাংবাদিক এজন হ'লে ব্যক্তিগত ন্যূনতম এখন শালীনতাওতো লাগে। সাংবাদিক এজনে যেতিয়া এনেকৈ মানে হাত কুচাই এই অনিল দেশমুখ, এই উদ্ধৱ ঠাকৰে, এনেকুৱাতো সাংবাদিকতা নহয়। যদি গুণ্ডাই হ'ব লাগিছিল তেতিয়া আণ্ডাৰৱাৰ্ল্ড জইন কৰি দিব লাগিছিল, যদি জকাৰে হ'ব লাগিছিল তেতিয়া কমেডি শ্ব' খুলিব লাগিছিল, তেতিয়াহ'লে সাংবাদিকতাৰ কি প্ৰয়োজন আছিল? গতিকে সাংবাদিকতা হ'লে তেনেকুৱা এখন মানে জড়িত থকা এখন ইমান এটা মৰ্যাদাপূৰ্ণ এখন আপুনি প্ৰফেশ্যনত আছে, গতিকে সেই মৰ্যাদাখিনিও ৰক্ষা নিশ্চয় কৰিব লাগিছিল। গতিকে সেইখিনি মই ভাবোঁ যে অৰ্ণব গোস্বামীয়ে কৰা নাই। গতিকে যিখিনি ভাষা, যিখিনি লেংগুৱেজ, যিখিনি মানে তাৰ আচাৰ ব্যৱহাৰ তেওঁ যি কৰিছিল তাৰ ৰিপাব্লিক টিভিৰ জৰিয়তে দি, এইখিনি আচাৰ ব্যৱহাৰ নিশ্চয় অসমীয়া আচাৰ ব্যৱহাৰ নহয়। গতিকে সেইকাৰণে মই ভাবোঁ যে যদিও আমি অসমীয়া,
আমাৰ অসমৰ সন্তান অৰ্ণব গোস্বামী। সেইকাৰণে মই ব্যক্তিগতভাৱে অৰ্ণব গোস্বামীক ছাপোৰ্ট নকৰোঁ, কাৰণ সি আমাৰ অসমীয়া কালচাৰৰ লগত জড়িত নহয়। সি যিখিনি এক্টিভিটি কৰি আজি জেলত পৰিছে সেইখিনি আমাৰ অসমীয়া এক্টিভিটি নহয়। অসমীয়া এক্টিভিটিয়ে কাকো পইচা মাৰি খোৱাটো নিশিকায় নিশ্চয়। অসমীয়া এক্টিভিটিয়ে কাৰোবাক মানে ছুইচাইড কৰিবলৈ বাধ্য কৰাটো নিশ্চয় নিশিকায়। সেইকাৰণে মই ব্যক্তিগতভাৱে অৰ্ণব গোস্বামীক সমৰ্থন নকৰোঁ। এয়া মোৰ একান্ত ব্যক্তিগত কথা। আপুনি কৰিব পাৰে, মোৰ কোনো আপত্তি নাই।